কৈ দিয়ক কিবা কৈ দিলো ধেমালি কৰিছো ভাল লাগিল ভাইটিটো লগ পাই আমি তাতে ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাব্বানী ব্লগছ আগতে ইন্ট্ৰোটো চাই লওক তাৰ পিছত গম পাব কোন আহি আছে আজি বিকাশ দাহঁতৰ লগ কৰিম তেওঁলোকে অল আসাম ৰাইড কৰিব আপাৰ আসামৰ ফালে যাব আৰু এতিয়া হাই হেল্ল নমস্কাৰ এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ইন্ট্ৰোটো চাই গম পালে কোন আহি আছে হয় নেক্সট লেভেল আহি আছে আজি ফালি দিম একেবাৰে তো বলক ভিডিঅ'খন আৰম্ভ কৰো পাই গলো আমি টাইং কাৰখানাৰ ওচৰত আৰু নেশ্যনেল হাইৱেৰ ওচৰত আৰু মোৰ লগত আছে কেইটামান ফ্ৰেণ্ড আৰু মিষ্টাৰ সিৰাজুল বাবু ইয়াত আছে আৰু মুস্কান ব্লগছ ইয়াত আছে আজি আমি এক্সাইটেড হৈ আছো বিকাশ দা আহি আছে আৰু ইয়াতে ৱেট কৰি আছো আমি চাব পাৰে আৰু ইয়াত চাব পাৰে গাড়ীখিনি গৈ আছে আৰু আমি বহুত হেৰি হৈ আছো এক্সাইটেড হৈ আছো আৰু বিকাশ দাহঁতে আহিব তেতিয়া আমি একেবাৰে লগ পাম years later finally log palo বিকাশ দা কিবা কৈ দিয়ক কিবা কৈ দিলো ধেমালি কৰিছো ভাল লাগিল ভাইটিটো লগ পাই আমি তাতে দলগাঁৱত খানা পিনা খালো এতিয়া আমি তেজপুৰলৈ যাত্ৰা আৰম্ভ কৰো আৰু লগ পাই বহুত ভাল লাগিল আৰু মোৰ চেনেলটোৰ নাম হ'ল ৰাব্বানী ব্লগছ কিবা সাবস্ক্ৰাইব কৰিবলৈ কওক ৰাব্বানী ব্লগ সাবস্ক্ৰাইব কৰিব ঠিক আছে থ্যাংক ইউ আই গলো হিয়াতক ইউটিউবাৰ লগৰ আৰু ইয়াত আছে এছবিএন ব্লগছ ভাই কিবা কৈ দিয়ক আৰু তো ভাল লাগিল লগ পাই জাকৰ নামটো কি আছে ৰাব্বানী এনে আৰু চেনেলটোৰ নাম ৰাব্বানী ব্লগ আচ্ছা ৰাব্বানী ব্লগ এটা ৰাব্বানী ব্লগ সবে সাপোর্ট কৰিব আৰু জাগাটোৰ নাম এইটো মানে পানীডং কি কয় পানীডং আচ্ছা তো এতিয়া লাঞ্চ কৰিম কৰি পেলাই ইয়াৰ পৰা ওলাম আৰু এতিয়া তো ভাল লাগিল লগ পাই থ্যাংক ইউ আৰু ইফাল আছে বাইকবিলাক চাব পাৰে এয়া চাব পাৰে বাইকবিলাক আছে আৰু চাওক ওলাই যাম বিজেকে ভাই কিবা কৈ দিয়ক ভাল লাগিল ভাই উঠি আছিলো এতিয়া ভাত খাইছিলো এতিয়া ভাতত খালো এতিয়া যাওঁ আৰু ওলাই দিওঁ তেজপুৰ যাব ইয়াত আজি তেজপুৰ ৰখিব আৰু মোৰ চেনেলটোৰ নাম হ'ল ৰাব্বানী ব্লগ কিবা কৈ দিয়ক আপোনালোকে সাবস্ক্ৰাইব কৰিব চেনেলটো ভাইকে সাপোর্ট কৰি যাওক একদম ফালি দিব আজি বিকাশ দা গুচি যাব বিকাশ দা লাঞ্চ কৈ দিয়ক ভাল লাগিলে বহুত ভাল লাগিল বিকাশ দাৰ লগত লগ পাম আকৌ ৰেডি টু ৰেষ্ট একেবাৰে ফালি দিম আজি নেক্সট লেভেল
লগ চক কৰি ঘৰৰ ফালে আহি আছো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব যদি নতুন সাবস্ক্ৰাইব কৰিব টিল দেন টাটা বাই বাই